Hello everyone, good morning and welcome back to my mini vlog. To দেখিছে নে আজি আকৌ সূৰ্য দেৱতাৰ ডিউটিবোৰ ৰিচেণ্ট পাইছো ধুনীয়াকৈ ৰ'দটো ওলাই আছে আৰু আজি ৰাতিপুৱা কি খাব লৈছো দেখিছে নে আম পিছে মোৰ তাৰে জ্বলাই দি নাতিল ঘৰত লৈ আহি আৰু শুকান জলকীয়া দি কিনে খালো তাৰ পিছত আজি ভাবিলো ফ্ৰিজটো অকমান সাফা কৰো যেহেতু আমি কেক বনাই থকা যায় বা জেনুৱেলি আমাৰ ফ্ৰিজবোৰ পটককে লেতেৰা হয় সেইকাৰণে ধুনীয়াকৈ ভিমবাৰ চিমবাৰ মাৰি সাফা কৰিলো আৰু এয়া হৈছে গধূলি সময়ৰ মোৰ ঘৰৰ ফালৰ দৃশ্য যোনটো কি ধুনীয়াকৈ ওলাই আছে আৰু তলত নদী আছে কাৰণে ৰিফ্লেকশ্যন হৈ গৈছে কিবা ভাল লাগিছে ন দেখি তাৰ পিছত আহিলো মই ৰাতিৰ ভাতৰ যোগাৰ কৰিব এফালে দালি আৰু তাতে দুটা আলু ফালি দি কিনে মই বইল কৰিছো অকমান নিমখ দি দিছো সোনকালে বইল হ'বৰ কাৰণে তেতিয়ালৈকে মই পিটিকাৰ যোগাৰখিনি কৰি লৈছো কেঁচা জলকীয়া দিয়া নাই দেই শুকান জলকীয়া দিছো আৰু তেতিয়ালৈকে মোৰ দালি আৰু আলু হৈ গ'ল ধুনীয়াকৈ পিটিকি ললো আলুখিনি আৰু এফালে দালিটো তেল মাৰি লৈছো আৰু আজি ভাতৰ থালিখন তেনেই বহুত সিম্পল আলু পিটিকা দালি বেঙেনা ফ্ৰাই নেমু আৰু পাপৰ দিনৰ মাংসৰ চব্জি অকনমানো আছিলে কিবা শাকেদি বনোৱা কিন্তু মই নাখাওঁ আজিলৈ আহিছো দেই বাই